আপুনি বা মই যেতিয়া এটা আইফোন দেখো যিমানেই নহওক আমাৰ চকুকেইটা অলপ অলপ ডাঙৰ হৈ যায় যে আইফোন দেখো ন কিন্তু এই আইফোনটো দেখিলে আমাৰ ভাল লগা কাৰণ আছে কাৰণ ইমান দামৰ এটা ফোন কিবা এটা ভাল লাগে আৰু মনে মনে এটা আশা কৰি লওঁ যে কেতিয়াবা নহয় কেতিয়াবা মই বা আপুনিও এটা আইফোন ল'ম কিন্তু আইফোন এটা লোৱাৰ পাছতহে আইফোন ব্যৱহাৰ কৰা মানুহজনে গম পায় যে আইফোনটো আচলতে কি বস্তু আপুনি এটা আইফোন লোৱাৰ আগত 10 বাৰ ভাবি ল'ব লাগিব আৰু মোৰ এই ভিডিঅ'টো শেষলৈ চাব যাতে আপুনি এটা আইফোন কিনাৰ আগত এইটো চিয়ৰ হৈ যাব পাৰে যে আপোনাৰ বাবে আইফোনটো সঁচাই ব্যৱহাৰকাৰী হয় নহয় মানে আপোনাৰ বাবে ইউজফুল হয় নহয় চাওক আইফোনৰ এনেকুৱা কিছুমান ফেক্টছ আছে মই এতিয়া ক'বলৈ গৈ আছো পইণ্ট ৱাইজ কথাবিলাক কৈ যাম ভালদৰে মন কৰিব আৰু শুনিব আৰু তাৰপিছত ডিচাইড কৰিব যে আপুনি এটা আইফোন ল'ব নে নলয় প্ৰথম কথাটো হৈছে আপুনি চাগে নটিচ কৰিছে যে আপোনাৰ মোবাইলত মানে এণ্ড্ৰইডত যেতিয়া কোনো কল আহে কলটো অহাৰ লগে লগে আমি আগৰ পৰা যিবিলাক কাম কৰি থাকো সেই কামটো আকৌ কৰি থাকিব পাৰি কলটোক মিনিমাইজ কৰি লৈ কিন্তু আইফোনত সেই মিনিমাইজ সিস্টেমটো নাই মানে ধৰক আপুনি কোনো মুভি চাই আছে বা কোনো ফৰ্ম ফিল আপ কৰি আছে অনলাইন বা আপোনাৰ ৰিজাল্ট আহিছে আপুনি ৰিজাল্ট চাই আছে তেনেকুৱা যদি কোনো ৰিলেটিভৰ ফোন আহি যায় বা কোনো ফ্ৰেণ্ডৰ কল আহি যায় আপুনি সেই কামটো কৰিব নোৱাৰে হয় ফোনটো ৰিচিভ কৰিব লাগিব নহবা ফোনটো ডিসকানেক্ট কৰিব লাগিব মানে ফোনটোক মিনিমাইজ কৰি লৈ অন্য এটা কাম কৰিব নোৱাৰি এনেকুৱাই এইটোৱে আইফোনত আপুনি কেতিয়াও ফোন ৰেকৰ্ডিং কৰিব নোৱাৰে ফোন যে আহিব সেইবিলাকৰ কোনো ধৰণৰ কল ৰেকৰ্ডিং কৰিব নোৱাৰে ধৰক আপোনাৰ তাত এটা আইফোন আছে আৰু সেই আইফোনটোলে আপোনাৰ তালে কোনো কল আহিছে সেই কলটো আপুনি ৰিচিভ কৰাৰ পাছত যিবিলাক কথা পাতিব সেই কথাখিনি সেইজন মানুহে কল ৰেকৰ্ড কৰিব পাৰিব কিন্তু আপুনি কৰিব নোৱাৰে যদি আপুনি আইফোন ইউজ কৰি আছে আৰু মোৰ বাবে এইটো এটা একদম ফটুৱা বস্তু যদি মই ফোন ৰেকৰ্ডিংই কৰিব নোৱাৰো মই যদি কোনো জেঙত মই এটা প্ৰুফে ৰাখিব নোৱাৰিলো তেতিয়াহলে মোক আইফোন নালাগে আপুনি বাছিলক যে আপোনাৰ বাবে কোনটো সঠিক হ'ব 3 নম্বৰতে হৈছে আপুনি মিউজিক বা ভিডিঅ' কোনো ৱেবছাইট বা কোৰো পৰা আপুনি আইফোনত ডাউনলোড কৰিব নোৱাৰে কোনো ৱেবছাইটৰ পৰা আপুনি মিউজিক বা ভিডিঅ' ডাউনলোড কৰিব নোৱাৰে আইফোনত মানে কি মানে ভাবিছেনে আপোনাৰ এটা মুভি ভাল লাগিছে আপোনাৰ এটা গান ভাল লাগিছে আপুনি সেইটো ডাউনলোড কৰিব নোৱাৰে আইফোনত পাৰিব যদি আপুনি আইফোনৰ প্লেস মানে আইফোনৰ যোনটো এপ ষ্টৰ হয় আইওএছৰ যোনটো এপ ষ্টৰ তাৰ পৰা আপুনি এটা এপ্লিকেশন কিনিব লাগিব গানটো ডাউনলোড কৰিবলৈ ইমান টকা দি আপুনি মোবাইলটো কিনিব তাৰ পাছত এটা গান ডাউনলোড কৰিবলৈ আপোনাক আকৌ এটা এপ ষ্টৰৰ পৰা এপ্লিকেশন ডাউনলোড কৰিব লাগিব তাৰ পাছতে আপুনি গানটো সেভ কৰিব পাৰিব 4 নম্বৰতে আছে আপুনি কোনো ধৰণৰ কাস্টমাইজেচন কৰিব নোৱাৰে যেতিয়া আমি এটা এন্ড্ৰইড ইউজ কৰো এন্ড্ৰইডত কি কৰো আমি নতুন ওয়ালপেপার লগাও নতুন ফন্ট লগাও বা নতুন কোনো লঞ্চার লগাও বা নতুন থিম লগাও সেই মোবাইলটোক এটা নতুন ভাবে ৰাখিব পাৰো নতুন এটা সিস্টেমত ৰাখিব পাৰো কিন্তু আইফোনত কোনো ধৰণৰ এনেকুৱা লঞ্চ বা ফন্ট বা কোনো এইবিলাক এই থিম নাথাকে মানে কোম্পানীয়ে যিখিনি প্ৰভাইড কৰিব আৰু সেই যুগ বছৰ ধৰি যোনটো থিম চলি আছে যোনটো লঞ্চাৰ চলি আছে সেই একেটাই লঞ্চাৰ চলিব একেটাই থিম চলিব মানে একদম বোৰিং 5 নম্বৰত আছে আপুনি আইফোনত কোনো ধৰণৰ এক্সট্ৰা মেমৰি ভৰাব নোৱাৰে আইফোনত আপুনি এক্সট্ৰা মেমৰি ভৰাব নোৱাৰে মোবাইলটো কিনাৰ সময়ত যিমানখিনি ইন্টাৰনেট থাকিব কেৱল সেইখিনিয়ে পাব এক্সট্ৰা মেমৰি ভৰাব নোৱাৰি মানে এটা সময়ত আপুনি মোবাইলটো ইউজ কৰি আপোনাৰ ষ্টৰেজ ফুল হৈ যাব তাৰ পাছত আপুনি হেতু হয় বেলেগত ট্ৰান্সফাৰ কৰি পেলাই ইউজ কৰিব লাগিব কিন্তু আপুনি কোনো মেমৰি ইউজ কৰিব নোৱাৰে কাৰণ মেমৰি ভৰোৱাৰ কোনো স্লটেই নাই 5 নম্বৰতে হৈছে আপুনি আইফোনৰ চাৰ্জাৰৰ কথা কম মানে কি আপুনি যেতিয়া এটা আইফোন মাৰ্কেটৰ পৰা কিনি আনে আইফোনৰ চাৰ্জাৰটো কি হয় বহুত স্লো হয় আৰু সেইভাবে চাৰ্জ কৰিব বহুত লেট হয় আমি বজাৰৰ পৰা আকৌ টকা দি পেলাই নতুন এটা ফাষ্ট চাৰ্জাৰ কিনি ল'ব লাগে বুজি পাইছেনে আৰু আজিকালিতে এনেকুৱা আছে আপোনাৰ বক্সৰ লগত চাৰ্জাৰো নিদিয়ে আগতে হেডফোন আছিল হেডফোনটো উঠাই দিলে ইয়াৰ পাছত চাৰ্জাৰটো আহিল এতিয়া চাৰ্জাৰটো উঠাই দিছে বোলে এতিয়া কেৱল আপুনি মোবাইলটো পাব 6 নম্বৰতে আছে আপুনি এপ ষ্টৰৰ পৰা মানে অন্য ৱেবছাইটৰ পৰা কোনো গান চান ডাউনলোড কৰিব নোৱাৰে আৰু যদি কৰিব মন যায় বা কোনো এপ্লিকেশন আপোনাৰ ইউজ কৰিব মন যায় তেন্তে আইফোনৰ পাৰ্সোনেল যোনটো এপ ষ্টৰ তাৰ পৰা ডাউনলোড কৰিহে কৰিব পাৰে কিন্তু ইয়াত এটা কথা মই আপোনাক কৈ দিও আপুনি আইফোনত জেল ব্ৰেকিং কৰি পেলাই সেই সকলোবোৰ সিস্টেম কৰিব পাৰে মানে কল ৰেকৰ্ডিংও কৰিব পাৰিব স্ক্ৰিন মিনিমাইজ কৰিব পাৰিব কাস্টমাইজেচন এভৰিথিং কৰিব পাৰিব কিন্তু আপুনি জেল ব্ৰেকিং কৰিব লাগিব জেল ব্ৰেকিং হৈছে এনেকুৱা এটা সিস্টেম যেটো আইফোনৰ যোনটো সিকিউৰিটি ন হেতু ভাঙি দিয়ে আৰু এটো এটা এন্ড্ৰইডৰ নিচিনা কৰি পেলাই মানে ইমান টকা দি এটা আইফোন কিনাৰ পাছত হেতু জেল ব্ৰেকিং কৰা থেকে আপুনি এটা এন্ড্ৰইড লক হেতুৱে ঠিক আছে কিন্তু আইফোন এটা যদি আপুনি লৈছে হেতু আপোনাৰ সিকিউৰিটিৰ বাবে বেষ্ট মোবাইল মই কোৱা নাই যে আইফোন এটা বেয়া ফোন সিকিউৰিটিৰ বাবে একদম পারফেক্ট ফোন হয় এই ফোনটো কিন্তু যদি আপুনি এই
ফিচাৰ্ছ বিলাক ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ বাবে আইফোন নহয়, আপুনি এটা এণ্ড্ৰইড ল'ব পাৰে। আৰু যদি এই ফিচাৰ্ছবোৰ আপোনাৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট নহয় তেতিয়াহ'লে আপুনি এটা আইফোন ল'ব পাৰে। আশা কৰিছো মই কোৱা কথাখিনি আপুনি বুজি পাইছে, আৰু যদি বুজি পাইছে ভিডিঅ'টো লাইক কৰি দিব আৰু বেল আইকনটো দবাই দিব। ঠিক আছে, জয় হিন্দ, জয় ভাৰত, জয় অসম।